हेलो फ्रेंड की खबर आपनालोকৰ মই যেহেতু কৈছিলো পাৰ্ট 2 টো আনিম বুলি ফাইনালি আজি লৈ আহিলো আপোনালোকে ভিডিওটো চাব কেনে পাইছে জনাব বেয়া লাগিব লগাটো কথা না একদম ভালটো লাগিব এটো জানো যদি ভাল লাগে লাইক কমেন্ট শেয়ার কৰি দিব যদি বেয়া লাগে ডিসলাইক দিব একো নাই ভালটো ভাল বেয়াটো বেয়া আৰু এনেকৈ আৰু ব্লগটো ভালকে स्टार्टिंग करिब नाजानो যদি ভুল হয় ক্ষমা কৰি দিবা যদি ভাল হয় ওয়ার কত ভুল হৈছে আপোনালোকে জনাই দিব হে আৰু থাকিবি কৰক থ্যাংক ইউ সো মাচ সাবস্ক্রাইব কৰি লওঁতে বেল আইকনটো দবাই লওক তেতিয়াহে চেনটো আপোনালোকে Bye bye. Hello guys, etu first location hoy apnaloke sai lo. Views of 360 degree views. Apnaloke sao. Etu eta prothom view dekhise apnaloke. Please bhal lagise jodi like, comment, share and subscribe koribo naparibo apnalokok iman dhuniya postot apnalokor babe ahibo loga hoy goise sao. আপোনালোকে ভিউটো চাব পাৰিব চাওক কিমান ধুনিয়া লাগিছে মৌসম কিতনা ঠাণ্ডা ঠাণ্ডা পানী আপোনালোকে যেতিয়া আপোনালোকে ইয়াত আহিব তেতিয়া আপোনালোকে নিজে ফিলিংটো গম পাব কিমান ভাল লাগিব চাওক কি ধুনিয়া ফিলিং ওয়াও চাওক আপোনালোকে বহুত ভাল ধুনিয়া লোকেশন কেনেকা লাগিছে এবাৰ কক মজা লাগিছে কেনেকা লাগিছে ফ্রেন্ড মিলা पानी बहुत धुनिया पानी एकदम सफा ये हमारा दादाजी है लोकल आदमी देखो आप लोग ये दादा का लोकल हीरो है कि नहीं दादाजी हीरो है ये लोकल हीरो ये क्या है देखो ना ओए बंदूक है बाबा ये आप कुछ कहेंगे क्या AK-47 है ये फोटो शूट बिजी लोग গান শুনিছানে পক্ষীৰ কলতান গছে বনে বতাহৰ ধেমালি উৰি উৰি দেখাও জান দূৰ সুদূৰ সীমৰে ওয়াও বহুত ধুনিয়া জায়গা আপোনালোকে চাওকচোন এনজয় হেল্ল' গাইস সঁচা আপোনালোকক কি বুলি মই বুজাম ইয়াত কিমান ফ্ৰেছ জায়গা আপোনালোকে এটা একদম লোকেশনটো আপোনালোকৰ ওচৰত পাই গ'লোহি চাই লওক আপোনালোকে আমি লোকেশনত আহি আছো প্ৰায় পামগে আৰু আপোনালোকক চাই থাকক কি ধুনিয়া আপোনালোকে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব নেপাহৰিব ও গড আহি আছো চাওক আপোনালোকে লোকেশনটো এটোৱে আছিলে মানে আৰু অলপ আছে আৰু যেহেতু ইমান কষ্ট কৰি দূৰৰ পৰা আহিছোৱে আপোনালোকে লোকেশনটো ভালকে দেখাবলৈ চেষ্টা কৰিছো हेलो गाइस আপোনালোকে বহুত ভাল পাইছে যেনে পাইছে ভিডিওটো চাওক আপোনালোকে লোকেশন চাওক না ওয়াও বহুত ভাল লাগিছে ন ভাল লাগিছে জেগা চাওক না কি ধুনিয়া জেগা কোনে কাৰ কাৰ আহিব মন গৈছে প্লিজ কমেন্ট কৰিব আমি আনিব যাম বে হেল্ল' গাইস লোকেশনত আমি ফাইনালি পালোহি আপোনালোকে চাওক বলো हेलो गाइस এতিয়া লোকেশনটো আসলে আপোনালোকে চাওক প্লিজ কেনেকুৱা লাগিছে চাওক ফটাফটি মোৰ একদম কি কম আৰু কবলৈ ভাষা নাই ওয়াও ওহো ওয়াও চাওক আপোনালোকে ভিডিওটো প্লিজ এনজয় লাইভ ওয়াও মাই গড এতিয়া আসলে লোকেশনটো চাই লওক আপোনালোকে
কেনেকুৱা পাইছে প্লিজ কমেণ্ট কৰিব নাপাহৰিব অ' মাই গড মাই কেনেডা এনজয় এনজয় তোমাৰ ভাবিলে নিজৰাৰে গান শুনিছানে পক্ষীৰ কলতান গনে বতাহৰ ধেমালি জীৱনত বহুত ভাগৰ লাগিছে আজিহে দেই ইমান ভাগৰ লগা নাছিল বহুত দেৰিৰ মূৰত বহুত দূৰৰ মূৰত আজি ঘূৰি আহোঁতে ৰ'দটো পাইছোহি দেই ৰ'দটো এতিয়াহে দেখিছোঁ ইফালে ৰ'দ নাই সেউজী সেউজী সেউজীয়া জীৱননি বিৰিখৰ দানে প্ৰায় 3খনমান পাৰ হ'লোঁ এতিয়া আৰু এতিয়া ঘূৰি উভতি আহি আছোঁ নিজৰাৰে গান শুনিছানে পক্ষীৰ কলতান গছে বনে বতাহৰ হেই গাইজ যদি সঁচাকৈ ভাল লাগিছে তেন্তে লাইক এটা কৰি যাব এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ভিউ বহুত কম আহিছে আপোনালোকে ভিউ চাই মেলি কৰক আৰু কি কৰক মোৰ কবিতাতে আজি শব্দৰ নাটনি উতনি হেল্ল' গাইজ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ আজি বাই বাই লভ ইউ পাহাৰীয়া আজি খতম থেংক ইউ লভ ইউ বাই ভাল লাগিলে যদি লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ ছ' মাছ থেংক ইউ ছ' মাছ আপুনি